নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। পোনপ্ৰথমতে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভকামনা জনালোঁ আৰু নতুন বছৰৰ প্ৰথমটো ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ টেঙামৰাৰ জাম বা জেলি। বহুতেই ইয়াক মেচকা টেঙা বুলিও কয়। যি কি নহওক, তাৰে কেনেকৈনো জাম জেলি বনাওঁ আপোনালোকক দেখাওঁ, আপোনালোকে চাই থাকক। এইফালে চাওক, মই এয়া টেঙামৰাখিনি ধুনীয়াকৈ ধুই মেলি লৈছোঁ। এইফালে চাব পাৰে মই কেৰাহী এটা বহাই দিছোঁ। দি ইয়াত টেঙামৰাখিনি দি দিওঁ, দি কেনে ইয়াত পানী দি দিলোঁ। এইখিনি ভালদৰে সিজাই ল'ম। এইখিনি প্ৰায় 15-20 মিনিটমান সময় উতলিব দিব। চাওকচোন, কালাৰটো ধুনীয়াকৈ আহিছে মানে। এই টেঙামৰাৰ জামটো ময়ো কিন্তু বনাই পোৱা নাই আগতে। আমাৰ মা খুৰীমাহঁতে বনাই পাইছে, তেওঁলোকৰ সহায়ত মানে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। তো ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আপোনালোকেও যিসকলে বনাই পোৱা নাই তেওঁলোকে বনাব পাৰিব। এই টেঙামৰাটো বজাৰত সহজতে পাই যাব আৰু। তো এইফালে চাব পাৰে মোৰ 20 মিনিট সময় হৈ গ'ল, ধুনীয়াকৈ হৈ গৈছে। এইখিনি এতিয়া মই চেকনি এখনৰ সহায়ত চেকি লওঁ। 20 মিনিটতকৈ বহুত বেছি টাইম নাৰাখিব কিন্তু, নহ'লে জেলিটো বেয়া হৈ যাব। এইখিনি মই এনেকৈ চেকি লওঁ। এতিয়া এইফালে চাওক, মোৰ প্ৰায় 1 কাপে হ'ল ৰসখিনি উলিয়াই লোৱা। আৰু এইফালে এতিয়া সেই একেটা কেৰাহীতে মই বহাই দিওঁ। গেছটো অন কৰি লওঁ। ইয়াত মই এই কাপটোৰে এইখিনি দি দিলোঁ। আৰু এই কাপটোৰ মানে ইয়াত যিমানখিনি হৈছে নহয়, সিমানখিনি চেনিও দিব লাগিব, সিমান পৰিমাণৰে চেনিটোও দিব লাগিব। তো 1 কাপ হৈছে, তো 1 কাপে চেনিও দিব লাগিব। এইফালে চাওক, যিমানখিনি ৰস হৈছিল মানে সিমানটো পৰিমাণৰে চেনিটো লৈ ল'লোঁ আৰু ইয়াত দি দিওঁ। এতিয়া এনেকৈ লৰাই থাকিব অলপ টাইম। এইফালে চাওকচোন, এই যে বহুত ফেন ওলাইছে, এই ফেনবোৰ এনেকৈ কাঢ়ি কাঢ়ি পেলাই দিম। এতিয়া ইয়াত মই অলপমান নেমুৰ ৰস এড কৰিলোঁ। তো চাওক, এইখিনি এতিয়া প্লেট এখনত অলপমান দি কেনে চাওঁ হৈছেনে নাই। তো চাব পাৰে জেলিখিনি একদম পাৰফেক্ট হৈছে মানে। চাওকচোন, চাওক মোৰ এইখিনি হৈ গৈছে জেলিখিনি। তো অলপমান ঠাণ্ডা হ'লে মই বটল এটাত থৈ দিওঁ। তো এয়া চাওক, মোৰ টেঙামৰাৰ জাম বা জেলি একদম পাৰফেক্টলি ৰেডি হৈ গ'ল। তো আপোনালোকেও এনেদৰে বনাই চাব আৰু ঘৰত ট্ৰাই কৰি